আৰু ইয়াত দেখিছেনে ইয়াত দেখিছেনে মূলা কিন্তু ইয়াৰ নাই এটা বেলেগ নাম আছে কি আছিলে ভিন্দু লং পেন আপোনালোকে কমেণ্ট কৰিব লং পেন লং পেন বন্ধুসকল যাবলৈ ওলালোঁ আমাৰ খগেন দা ঘৰলৈ খগেন দাই ৰাতিপুৱা যিহেতু ফোন কৰিলে মোলৈ এফালে যাম বুলি ক'লে আৰু সেইটো কাৰণে বোলো ভাবিলোঁ খগেন দাৰ ওচৰলৈ গৈ আহোঁ কিন্তু জেকেট এটা পিন্ধিলে ঠাণ্ডা লাগিব পাৰে ন ৰাতি হ'ব পাৰে উদঙীয়া গৈ বোলে ঢাকন নাইকিয়া আছোঁ তেনেকুৱা এটা হৈও যায় বাৰু বেছি কথা নাপাতোঁ গৈ লওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ঘপককৈ আহিবলগীয়া হ'ল খগেন দাৰ ঘৰলৈ আৰু খগেন দাৰ ঘৰৰ পৰা মানে খগেন দাই মই এইফালে যোৱা কথা পটককৈ সিদ্ধান্ত হৈ গ'ল আৰু গৈ লওঁ এতিয়া আপোনালোকক নকওঁ যিহেতু আপোনাৰ চেহেৰাটো বাৰু দেখুৱাই নাহে পাছত দেখাম আপোনালোকক আৰু তাৰ পাই লওঁগৈ আপোনালোকক ছাৰপ্ৰাইজ দিম চাই থাকক ভিডিঅ'টো শেষলৈকে গৈ লওঁ আৰু আহি পানীগাঁও পালোহি পানীগাঁও এটা চিধাকৈ যায় আপোনাৰ খাবলৈ যায় আৰু এইফালে আপোনাৰ কোনোবা ফালে যায় আৰু আমি সেইফালে নাযাওঁ আমি এইফালে যাম কিমান দূৰ পাওঁগৈ গৈ থাকোঁ পাই গ'লোহি আপোনাৰ খাৰকাটি ঘাট আৰু ওপৰলৈ উঠি গৈ আছোঁ যিহেতু মাথাইটো পোৱা নাই আৰু এটা সুন্দৰ খবৰ এখন দলং বনাই আছে যিহেতু খাৰকাটি এইপাৰৰ পৰা সিপাৰলৈ মানে যাবৰ কাৰণে আৰু ওচৰতে এখন দলং আছে ধৰিব পাৰিছে চাগে সেই দলংখনেদি আমি যাম আৰু এখন ৰঙা নদী হয় আৰু গৈ লওঁ আগত সিপাৰলৈ তাতে ভাড়া চাৰা লৈ আহিবলৈ কিবা ন আৰু গৈ লওঁ সিপাৰলৈ গৈ লওঁ মোৰ আৰু এখন বাঁহৰ দলং যিহেতু ইয়াৰ পৰা উঠি মই যাব লাগিব সিপাৰলৈ চুলিটো বেয়া হৈ আছে অকণমান হিলহিলাই দিছোঁ কি সুন্দৰ এখন দলং হয় সিপাৰতে আছে আৰু খগেন দা আগত গৈ আছে যিহেতু মটৰচাইকেল লৈ মই নামি দিছোঁ ইয়াতে আৰু মই বাইক অনা নাছিলোঁ আৰু সেইটো কাৰণে মই খুব ভাল লাগে দিয়কচোন এনেকৈ গৈ পেলাই আৰু আপোনালোকেও চাগে ভাল পাব চাগে দলং বনাই আছে দলংখন হোৱাৰ পিছততো কোনো হেৰি নহয় ইয়াতে যিহেতু আপোনাৰ হোৱাৰ লগে লগে কিবা পইচা এটা লয় আৰু সেইটো ল'বই দিয়কচোন কিবা গাঁৱৰ উন্নয়নৰ কাৰণে আমাৰ ধৰক যিহেতু ইমান ডাঙৰ এখন দলং ৰাইজে বনাইছে আৰু পিছে ল'বই দিয়কচোন গৈ লওঁ আগত তাৰ বাকীডোখৰ আপোনালোকক দেখাই আছোঁ পামগৈ বেছিটো নাই পালোগৈ আৰু বন্ধুসকল আপোনাৰ যিখন ৰঙা নদীৰ ওপৰত মানে যিখন দলং ঘোষণা কৰিছিলে বৰ্তমান তেওঁ সেই দলং নিৰ্মাণ কৰি আছে বৰ্তমান 1 2 3 4 5 6 7টা খুঁটা আমি দেখিছোঁ 7টা খুঁটালৈকে আপোনাৰ নিৰ্মাণ কৰা প্ৰায় হৈ গৈছে আৰু বৰ্তমান ট্ৰেক্টৰে মাটি পেলাই আছে আৰু এইফালে JCB ষ্টাৰ্ট দি আছে আৰু দীঘল কিবা কেং চেং কি এইটো মইতো সিমান এটা বুজি নাপাওঁ কিন্তু আৰু এইফালে মানুহে কাম কৰি আছে কাম কৰা আপোনালোকে দেখাইছে যিহেতু মই ওচৰত গৈ অকণ দেখাবলৈ অসুবিধা আছে ৰাস্তাৰ পৰা মই দেখাই আছোঁ আৰু কিনো দেখাম আৰু বেছিকৈ নেদেখাওঁ যিহেতু আমি আৰু দলংখন দেখাই লৈছোঁ অকণমান লাষ্টলৈকে চাই থাকক আৰু ভিডিঅ'টো নহয় জানো আৰু এইফালে আহিলোঁ আমি এনেকৈ কৰি দলং আছে কিবা কিবি আছে বহুত দেখাম আপোনালোকক আৰু বন্ধুসকল ধৰিব পাৰিছে নাই নাজানো এখন বহুত ডাঙৰ বিল হয় কি বিল মই বিশেষ নাজানো বাৰু আৰু মইতো ধৰিব নোৱাৰোঁ পদুম ফুল আছে বহুত ধুনীয়া পদুম ফুল আছে আৰু কেনেকৈ ওচৰৰ পৰা দেখাম আৰু দেখাবতো নোৱাৰোঁৱে যিহেতু বেছি জনগোষ্ঠী আছে বাৰু ইয়াতে গড়চিকা পাই গ'লোহি যিহেতু আপোনাৰ আজি বজাৰ আছে নে কি আছে মই নাজানো বাৰু আৰু গৈ থাকোঁ কিমান পাওঁগৈ দেখাম আপোনালোক বহুত আজি এনজয়মেণ্ট পাব মই গৈ লওঁ দেই আৰু যিহেতু গড়চিকা বজাৰ চলি আছে আৰু এতিয়া নোসোমাওঁ ঘূৰি আহি মই বজাৰত সোমাম এপাক আৰু জেলেপি খালি চব মানে গোন্ধাই আছে মানে মৰমৰ কাৰণে এনেকুৱা এডোখৰ জেগাত সোমাই গ'লোঁ যিহেতু আপোনাৰ ফিচাৰী কিমান ডাঙৰ ফিচাৰী এইটো লাগভগ আপোনাৰ 8 বিঘামান হ'ব চাগে দৌৰ লেভেলৰ ফিচাৰী মানে মাছৰ কাৰ্বত ইয়াত বেছি চলে যিহেতু মুছলমান মানুহ আছে সেইটো কাৰণে এনেকুৱা নেকি চাগে নহয় হোৱাটো হয় আৰু কিনো ক'ব গৈ আছোঁ আগফালে ওচৰতে এখন দলং পালোঁ গোটেই পৃথিৱীৰ ফিচাৰীয়ে মানে অকল মাছ ফিচাৰীৰ মাজতে আপোনাৰ ধান খেতি অসংখ্য লেও মানে এভেইলেবল আৰু বন্ধুসকল আমি আহিম বুলি কৈছিলোঁ যিহেতু মই বাইদেউ ঘৰ পালোহি হয় না বন্ধুসকল
আপোনালোকে দেখি আছে মই বাছৰ লগত আহি মই ইয়াৰ বাইকৰ ঘৰ পালোহি এতিয়া আহিলোঁ হয় কিন্তু দেৰি সময় যথেষ্ট হ'ল আৰু বাইকে মানে সেই ভিতৰত মানে কোমোৰা নহয় জানো আৰু গৈ লওঁ ভিতৰলৈ নহয় আহক আৰু আমাৰ এয়া ভিনদেউ বহি আছে ভালে ভিনদেউ নমস্কাৰ দেই তাৰপিছত সেই অৰুণাচলৰ পৰা কেতিয়া আহিলে আপুনি জাষ্ট বেছি হোৱা নাই মই ঠিক আছে পাতি আছো আৰু বাই ভাত লাগি আছে নে লোকেল মুৰ্গী ঠিক আছে মই আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ এতিয়াতো ভালকৈ মানে ধৰিব পৰা নাই বেক কেমেৰা কৰি দেখাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আজি মজা লাগিব একদম মানে কোমোৰা আৰে কচু নে আহিনে কচু নে মজা হ'ব খগেনা বলক 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 দেৰি কৰোঁতে ক'ত ইমান ধুনীয়া পাইছোঁ খাইতো মইতো হিটেই নহয় জানো বহিয়ে দিলোঁ ঠিক আছে কমেণ্ট কৰি জনাব আৰু এয়া মোৰ ভাগৰ খাব লাগে একদম ধুনীয়াকৈ ভিনদেউকো দে ভাত এটা খাইছে ঠিক আছে ঠিক আছে আৰু ইয়াত দেখিছেনে মূলা কিন্তু ইয়াৰ নাই এটা বেলেগ নাম আছে কি আছিলে ভিনদেউ লং পেণ্ট আপোনালোকে কমেণ্ট কৰিব লং পেণ্ট কগেন্দা লং পেণ্ট খাইছেনে লং পেণ্ট চব্জি মই খাইছোঁ মিচিঙাত খাইছোঁ কিন্তু তাত এইটো লং পেণ্ট চব্জি নহয় ইয়াত এইটো আমাৰ যিটো প্ৰকাৰ কৈছে তাত কিন্তু গছ পাত এবিধ বনায় গছ পাতো দিব পাত নেকি আগামৰি পাই গম পাই বাৰু আপোনালোকেও মন গৈছে যদি খাই থাকক আমি খাই আছোঁ আৰু খাওক দেই ভিনি খাওক লং পেণ্ট আপুনি নাখায় নি বাৰু খাই লওঁ তাৰপাছত গৈ আছোঁ দেই আৰু দেখিলে নহয় মোক নিদিয়ে গামোচা আৰু খগেন দাক দিলে মোক নিদিয়ে বাৰু একো নাই দিয়ক আমাক যিহেতু মোৰ নিজৰ বাইদেউ যেতিয়া মোৰ বিশেষ মোক মৰম লাগে আৰু মৰম বিচাৰি আজি আপোনালোকৰ পৰা মৰম বিচাৰি পেলাই আজি হাত সাৱটি মানে চৰি আপোনালোকৰ ওচৰলৈ গৈ ফুৰিছোঁ কি বুলি ক'ম মোক জাষ্ট অকল মৰম অকণমান লাগে মৰমৰ কাৰণে মই আজি আপোনালোকৰ ওচৰতো মানে ধৰক আশীৰ্বাদ বা সেৱা জনাইছোঁ ঠিক মোৰ বাইদেউতো মোৰ মৰম আছেই আৰু যিহেতু মোক বাইদেৱে মৰম দিব বাইদেউৰ কথাটো বাদ দিয়ক আপোনালোকেও মৰম দিয়ক আৰু আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰাখক এনেকৈ শ্ৰদ্ধাঞ্জলি মানে কিবা নহয় জানো কি বুলি কয় জানো বন্ধুসকল বাছু ব্লগ মোৰ ভিডিঅ'টো দেখিছে ইয়াৰ ভিডিঅ'টো মোক দেখিছে আকৌ কৈছোঁ চাই থাকিব ইয়াৰ ব্লগ চাই থাকিব মজা মজা ব্লগ দিবলৈ লৈছে আজিকালি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক না ছাবস্ক্ৰাইব কৰি দিয়ক না আৰু এটা কথা কিন্তু দেই আৰু এটা কথা মই দৰ্শকসকলক আজিলৈ কোৱা নাই বোলে লখিমপুৰ ধেমাজি কলিয়াবৰ তিয়ক খগেন দা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কৈ দিলোঁ বহুতকণ জমনিও কৰিলোঁ আৰু বেছি টাইম নকৰোঁ আৰু মোৰো ভিডিঅ' সামৰিবই হ'ল আজিলৈ ভিডিঅ'টো দীঘলীয়া হ'ল আৰু আজিলৈ ভিডিঅ' সামৰি দিছোঁ জয় অসম জয় হিন্দ